एबसुनि दानि आफादगिरि मानगोनां दिपेन बर' आदा जायनोखि थांनाय मोनसे समाव जोंनि बर' हारिनि जेंना जेथोफोरखौ सुस्रांनांगौनि थाखाय गुबुन हारिनि सोरबा दास सयखियाखौ भट होनानै देरहासार होहरनो थाखाय खावलायग्रा दा दिनै मानगोनां दिपेन बर' आदाया मा फोरमायदों दिनै बिथांनि फोरमायनाय बाथ्राखौ नोंथांमोना कमप्लिट खोनासंजोबबानो जाबाय। मोनसे गोथार हाबाफारियाव सफैनाय आं गासैखौबो गिबियावनो खुलुमबाय। आजिर এই পবিত্র অনুষ্ঠান প্ৰাক্তন এনডিবি সদস্যসকলৰ ৰিহেবিলিটেশ্যন আৰু ইয়াৰ ডিষ্ট্ৰিবিউশ্যনৰ যি কাৰ্যসূচী লোৱা হৈছে এই অনুষ্ঠানত উপস্থিত সন্মানীয় অসমৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, বিটিআৰৰ জনপ্ৰিয় আমাৰ সকলোৰে আদৰণীয় নেতা প্ৰমোদ বড়ো ডাঙৰীয়া, বিটিআৰ প্ৰধান, অসমৰ মন্ত্ৰী সন্মানীয় উৰ্খাওগৰা ব্ৰহ্ম ডাঙৰীয়া, সাংসদ ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া, সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত MLA লৰেন্স ইছলাৰী ডাঙৰীয়া, অসমৰ স্পেচিয়েল ব্ৰাঞ্চৰ আমাৰ সন্মানীয় ADGP ছাৰ হিৰেণনাথ ডাঙৰীয়া, উপস্থিত মানগোনাং रन्जित बसुमतारी, सावरायग्रा बसुमतारी, बेयाव गोबां बाहागो लानो हानाय आलासि बिथांमोन सजल सिंह EM डाङरिया आरो बाहागो लाफैनाय सिबिनां जोंनि बारग' NDB दैदेनगिरि नोंथांमोन, बिबानगिरि आरो गोलाव सम सोमावसारनायनि बे थासारिजों जुजिबोनाय नांबोनाय जोंनि दिनै बेयाव गोबांथार प्राय 600नि खाथि बेयाव बाहागो लाफैनो हादों। आं बयखौबो फिन खेबसे बाव खुलुमबाय। মই ভাষণ দিয়াৰ কাৰণে ৰেডি হৈ অহা নাছিলোঁ। 2 মিনিটত মোৰ কথাখিনি মই সামৰিম। (2020) 27 জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পাদিত হৈছিল আৰু ইয়াৰে এটা মূল দফা আছিল প্ৰাক্তন NDB সদস্যসকলক পুনৰ সংস্থাপন দিব লাগে আৰু এই যে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া NDBৰ P, NDB RD, NDB S আৰু ধীৰেন গ্ৰুপ সকলোৱে আমি একেলগে মিলি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা যেহেতু এই চুক্তিত একেলগে আমি সম্পাদিত কৰিছিলোঁ আৰু লগতে UBPO সংগঠনো একেলগে আছিলোঁ আৰু এই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, গোবিন্দ বসুমতাৰী ডাঙৰীয়াৰ নেতৃত্বত, ৰঞ্জন দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত এই চুক্তি সম্পাদিত হৈছিল আৰু আমি সদায় দৃঢ় বিশ্বাসী যে দেশৰ প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু দেশৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু আটাইৰে শ্ৰদ্ধাৰ অসমৰ বলিষ্ঠ নেতা জনপ্ৰিয় সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যে এটা দৃঢ় মনোভাৱ আৰু বহল মনোভাৱ অসমত সশস্ত্ৰ সংগ্ৰাম, জাতীয় আন্দোলন আৰু আমাৰ যি সেলফ ডিটাৰমিনেশ্যনৰ যি এটা সংগ্ৰাম আছিল ইয়াৰ এটা সমাধান সূত্ৰ ওলাই পেলাই বিটিআৰ শান্তি চুক্তি, বড়ো শান্তি চুক্তি সম্পাদিত কৰিছিল আৰু দিनै जोङो बे गोलाव समनि उनाव जोंनि जि दफाफोरखौ मावफुंनायनि थाखाय हाबा मावबाय थानाय बे सोलिगासिनो 4203 गराकीक अलरेडि पुনৰ সংস্থাপনৰ চেক প্ৰদান কৰা হ'ল আৰু আমাৰ শেষ পৰ্যায়ত 678 আমি যোনটো লাষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু প্ৰাক্তন NDBৰ সদস্যসকল আৰু হিৰেণনাথ ডাঙৰীয়া একেলগে উপস্থিত আছিল আৰু ইয়াৰে ভিতৰত ভেৰিফিকেশ্যন কৰি পেলাই কিছু সংখ্যা আজি এটা শেষ পৰ্যায়ত আমি উপনীত হ'ব পাৰিছোঁ।
পাৰিছোঁ মই ধন্যবাদ জনাম মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মঞ্চৰ পৰা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ জনাম যে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত বিটিআৰ কাউন্সিল আৰু অসম চৰকাৰ খুব দৃঢ়তাৰে মানে আগবাঢ়িছে बिथांमोननि जि मोनसे हाबा मावनाय बिनि गेजेरजोंसो जोङो दिनै बेखौ मावफुंनो हादों आरो এই ক্ষেত্ৰত হিৰেণনাথ ছাৰ ডাঙৰীয়াকো মই ধন্যবাদ দিব লাগিব তেওঁ যথেষ্ট ধৈৰ্যৰে বিভিন্ন সশস্ত্ৰ গোটৰ কামত তেওঁ টেবুলত চলি আছে বিটিআৰ শান্তি চুক্তি পিছত বহুতো শান্তি চুক্তিত উপনীত হৈছিল তেওঁলোকৰো কাম চলি আছে তৎসত্ত্বেও বড়ো চুক্তিৰ যিখিনি আধৰুৱা কাম আমাৰ কেছ উইড্ৰলৰ কথাই হওক পুনৰ সংস্থাপনৰ কথাই হওক সেই কামবিলাক হিৰেণনাথ ছাৰ ডাঙৰীয়াই কেতিয়াও টেবুলত ৰখাই থোৱা নাছিলে খুব আন্তৰিকতাৰে প্ৰাধান্য দি পেলাই সেই কামটো কৰিছিল মই তেখেতক বিষয়া হিচাপে আমাৰ নিজৰ মানে আপোন বুলি মই ভাবি পেলাই তেখেতক মই এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ आरो आं गोलाव बाथ्रा बुंनो नागिराखै नोंथांमोना नेनांबाय 5 बोसोर गोबाङा बिनि गेजेराव स्टाइपेन्ड मोनदों गोबाङा मोनाखै सार बिथांमोना बुंगोन आलासि बिथांमोना बुंगोन आं गोलाव बाथ्रा बुंनो लुबैयाखै एबसुनि निखिल बर' ছাত্ৰ সন্থাৰ এটাই দৃষ্টিভংগী আছিল যে আমাৰো আন্দোলন চলিছিল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইয়াৰ আগত ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰ আগত উপেন ব্ৰহ্ম বডোফাৰ নেতৃত্বত আন্দোলন চলিছিল আগৰ আন্দোলনবিলাকত কিছু ৰিহেবিলিটেশ্যন এপছৰ পৰাও লোৱা হৈছিল কিন্তু পিছত আন্দোলনত আমি ৰিহেবিলিটেশ্যন এনেকুৱা পৰ্যায় ৰাখা নাছিল যেহেতু আমি গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলাইছিলোঁ আৰু এতিয়া লাহে ধীৰে আমি যিবিলাক আমাৰ এক্সগ্ৰেচিয়া মাৰ্টিয়াৰ পৰিয়ালৰ কাৰণে সেইখিনিও সেইদিনাখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি পেলাই চেক প্ৰদান কৰা হ'ল আৰু যিখিনি আছে এইখিনিও আমি কৰি যাম दुलाराय बर' फरायसा आफादा बर' हारिनि थाखाय माहारिनि थाखाय जोंनि थामोनथा रैखाथि गासै बिथिङाव जोङो थैस' थांस' हाबा मावलांनायाव मालाबाबो जों थाबथानाय नङा समनि खामानिखौ समाव मावदों दिनैनि खामानिया एकर्ड इमप्लिमेन्टेसनमोन जोंनि दफा मावफुंनायनि गेजेरजों जोंनि बिटिआर काउन्सिल बर' कसारि काउन्सिल कार्बि आंलंआव रायजो जानाय बर'फोरनि जोंनि गासै बिथिंखौ मावफुंनानै जोङो लाजोबनांगौ आरो उननि खामानिया उननि दा बेखायनो जि टाइमाव जि प्रायोरिटी दं जि एजेन्डा दं जों मावदों नोंथांमोना नेनांबाय बिनि थाखाय आङो नोंथांमोननि खाथियाव निमाहा बिदों किन्तु दुलाराय बर' फरायसा आफादा कमिटमेन्टनिफ्राय जोंनि जि डिटारमिनेसननिफ्राय जोङो दोरोदाखै आरो जेराव कम्प्रमाइज खालामनाङा जेराव बार्गेनिं खालामनांगौ जेराव प्रेसार बिल्डिं खालामनांगौ जों खालामदों आरो खालामनायनि गेजेरजोंसो नैबेखौ जों बास्तबाव मोनफुंनो हादों गुबुनफोरनि रिहेबिलिटेसना दाबो आराम्भआनो जायाखै गोबांनिया गुबुन गुबुन जायफोरा जोंनि उनाव एकर्ड खालामदोंमोन किन्तु बेनि थाखाय आङो धन्यबाद बावनानै आखाइ खबनो थाखाय खावलायदों जोंनि जायफोर सागानगिरि मानगोनां बिथांमोननि ग्रेटनेसनि थाखाय आखाइ खबनो खावलायबाय आरो অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কোনো মানে দ্বিধাবোধ নকৰি পেলাই ক্ষিপ্ৰতাৰে যি আন্তৰিকতাৰে আগবাঢ়িছে তাৰ কাৰণে এই মঞ্চৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগে আশাই সম্মানী হ'বইব বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ কাৰণে তেওঁ য'তে নাথাকক কিয় একৰ্ডৰ কোনখিনি পৰ্যায়ত আলোচনা হৈছে তেওঁলোকৰ চৰকাৰৰ যোগেদি আমাৰ যোগেদি আৰু জইণ্ট মনিটৰিং কমিটিৰ যোগেদি তেওঁ সদায় খবৰ লৈ আছে কাম কৰি আছে তেখেতৰ কাৰণেও ধন্যবাদ দি হাত চাপৰ দিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু শেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া যেহেতু গৃহমন্ত্ৰী অহা 16 মাৰ্চত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত আহি আছে তেখেতক ৱেলকাম কৰি আৰু প্ৰধানমন্ত্ৰীক জোৰদাৰ আমি ধন্যবাদ দি পেলাই হাত চাপৰি মাৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ मिजिंथिदों जोंनि जेंनाया दङ दाबो जेंनाया थागोन जेंना सुस्रांनायनि थाखाय हाबा मावनाय जागोन आरो खौसेयै माहारिनि थाखाय जिहेतु जों बयबो नांबोदोंमोन हारि दानाय आरो गेरेमसा माहारि दानायनि थाखाय जों बयबो ज'यै खौसे थानानै हाबा मावलांगोन आं बेखिनिखौनो मिजिंथिनानै बयखौबो धन्यबाद बावबाय गोजोन्थों खुलुमबाय थेंक इउ